মেট্ৰিকৰ গণিতৰ প্ৰশ্নকাকত সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মন্তব্য কৰিছে যে পাঠ্যক্ৰমৰ বাহিৰৰ যদি প্ৰশ্ন আহিছে তেন্তে ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ নম্বৰ লাভ কৰিব। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ কিয়নো তোমালোকৰ জেনেৰেল মেথমেটিক্সৰ প্ৰশ্নকাকতখন যিহেতু আউট অফ সিলেবাছ আছিল অৰ্থাৎ অনুশীলনীৰ বাহিৰৰ পৰা প্ৰশ্ন আহিছে। সেইকাৰণে বহুতেই সুধি আছে যে এইবাৰ মেথছত এক্সট্ৰা মাৰ্কছ দিবনে নাই। বহুত ছাত্ৰ-ছাত্ৰীয়ে কনফিউজত আছে কিয়নো এক্সাম বহুত বেয়া হৈছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেথছত 100 পোৱাৰ উপযোগী আৰু আশাবাদী আছিল সেইসকলে দাবী কৰি আছে যে জেনেৰেল মেথমেটিক্সৰ পৰীক্ষা আকৌ পাতিব লাগে কিয়নো তেওঁলোকৰ এক্সাম ভাল হোৱা নাই। সেয়া ষ্টুডেণ্টসকলৰ ভুল নহয়, সেয়া ভুল কৰিছে শিক্ষা সংসদে অৰ্থাৎ সেৱাই। আৰু বেলেগ বেলেগ ছাত্ৰ-ছাত্ৰীয়ে আপত্তি কৰি আছে যে তেওঁলোকক এক্সট্ৰা 30 মাৰ্কছ দি মেথছত পাছ কৰাই দিব লাগে কিয়নো এক্সাম বহুত বেয়া হৈছে অৰ্থাৎ আউট অফ সিলেবাছ। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে তোমালোকক এক্সট্ৰা 30 মাৰ্কছ দিব নে এক্সাম আকৌ পাতিব। সকলো তথ্য আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে গম পাই যাবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মেথমেটিক্সৰ কুৱেশ্যন হাৰ্ড হোৱাৰ কাৰণটো হ'ল যে এইবাৰ কিছুমান কুৱেশ্যন কলেজৰ সিলেবাছৰ পৰা দি দিছে। সেইকাৰণে কুৱেশ্যনবোৰ আউট অফ সিলেবাছ যেন লাগিছে। বেছি মাৰ্ক নহয়, জাষ্ট কেইমাৰ্ক মান বেলেগৰ পৰা দি দিছে যিবোৰৰ কোনো কনচেপ্টেই নাই। তো যিসকল ছাত্ৰ-ছাত্ৰী অংকত 100 পাব বুলি ভাবিছিল সেইসকলৰ বাবে বহুত বেয়া হ'ল। তো শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সন্দৰ্ভত জনাই দিছে যে যদি প্ৰশ্নবোৰ সিলেবাছৰ বাহিৰৰ পৰা হয় তেন্তে সকলোকে পাছ কৰাই দিব। তোমালোকে চিন্তা কৰিব নালাগে, মেথমেটিক্সত এক্সট্ৰা মাৰ্ক আৰু গ্ৰেছ মাৰ্ক দি তোমালোকক পাছ কৰাই দিব। বাট এছামিজতটো কোনো গ্ৰেছ মাৰ্কছ দিয়া নহয়। এছামিজত 29 পালেও ফেইল কৰাই দিব। বহুতেই মোক জনাইছে যে এছামিজখন বহুত বেয়া হৈছে। এছামিজখন বেয়া হ'ব লাগে কেলে, সব দেখোন সিলেবাছৰ পৰাই আহিছে। যি কি নহওক সকলোকে মেথমেটিক্সত গ্ৰেছ মাৰ্কছ দি পাছ কৰাই দিব আৰু এক্সট্ৰা মাৰ্কছ দি পাছ কৰাই দিব। তো তোমালোকে মেথমেটিক্সৰ বাবে চিন্তা কৰিব নালাগে। এছামিজত পাছ নকৰাই কিন্তু যিমান পোৱা এণ্ড যিমানেই লিখা সিমানেই তোমালোকে নাম্বাৰ পাবা এণ্ড সিমানেই দিব।